दिनै चिरांनि काजलगावआव बिपिएफनि दिसपुर सलो जात्रा हाबाफारि दिनै दिसपुर सलो जात्रा हाबाफारिया हाग्रामा महिलारि दैदेननाय बिपिएफनि थाखाय गोग्गाथाव बुब्लि विधानसभा बिसायख'थिनि सिगां प्रमोद बर' दैदेननाय इउपिपिएलखौ जोखोम खालामना फिन बिपिएफआव हेफाजाब होबाय खाम्फा बरगयारिया लोगोसे इउपिपिएलनि गायसनगिरि गाहाय नेहाथारि मावथि ब्रह्म हाज'वारिया हाग्रामा महिलारिजों आखाइ हमफैबाय प्रमोद बर'नि बारग' ओएसडि डक्टर सांग्रां ब्रह्मआबो दिनै हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोआव खान्थि बायदियै हेफाजाब होयो मख'नो गोनांदि दिनै काजलगावआव हाग्रामा महिलारिनि नुजाथिनायाव बिपिएफनि गेदेर सुबुं गौमा आरो सुबुं जथुम्मानि जौसाङाव हेफाजाब होयो खाम्फा बरगयारि मावथि ब्रह्म हाज'वारि आरो डक्टर सांग्रां ब्रह्म बिथांमोना बिटिसिआव गासै दैदेनगिरिखौ बजबना लाना जौगाथायनि खामानि मावगोन होनना गोनां बिबुंथि खालामो हाग्रामा महिलारि बिथाङा चन्दन ब्रह्मखौबो फैयोब्ला बजबना लाफैगोन होननाबो बुङो हाग्रामा महिलारि बिथाङा जोंनि मानगोनां हाग्रामा सारा सिगाङाव थांगासिनो दङ बेखौ थांग्रोहो বিপিএফ হিসাবে দিসপুর সলো যাত্রা এই যাত্রাটো আমি বিপিএফ দল হিসাবে আমি খুব চিৰাং জিলা হিসাবে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ যেহেতু আজি এই দিসপুর সলো যাত্ৰাত আমাৰ ইউপিপিএল দলৰ বিৰোধী দলৰ নেতা খাম্পা বৰগয়াৰী আমাৰ দলত যোগদান কৰিছে আৰু ইউপিপিএল দল সৃষ্টিকাৰী সেক্ৰেটাৰী হিচাপে দায়িত্ব লৈ পেলাই বহুত বছৰ কাম কৰি আহা মাউতি ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু সেই ইউপিপিএল দল সৃষ্টিকাৰী ইউথৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই বহুত বছৰ কাম কৰি আহা ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত সোমাইছে আৰু এনেকৈ বহুত ডিষ্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতা কৰ্মীসকলে আজি ইয়াত 500তকৈ বেছি যোগদান কৰি আছে অলপ পিছতে অৰ্থাৎ চিৰাং জিলা হিচাপে বিপিএফ দলে আগত যেনেকৈ আছিল ইয়াতকৈ আৰু ডাবল গুণ ষ্ট্ৰং হ'বলৈ আজিৰ দিনত সক্ষম হৈছে আৰু চিৰাং জিলা হিচাপে আমাৰ বিপিএফ দলৰ যিটো দিসপুৰ সলো যাত্ৰা সেইটো খুব পজিটিভ আৰু সাকসেছ হৈছে বুলি আমি ক'ব পাৰোঁ চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ কিন্তু চন্দনটো অলৰেডি কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে চন্দন এনে নাহিব লাগে সেইটো প্ৰেচিডেণ্ট আহিলে আদৰি ল'বনে আহিলেতো আমি ল'ম কিয় নল'ম চবকে লৈ আছে চবকেও ল'ম আহি পেলাই কাম কৰক একেলগে কাম কৰিম আমি সব মিলি পেলাই ইউপিপিএলৰ স্থিতি কি হ'ব বিধানসভা নিৰ্বাচনত ইউপিপিএলৰ স্থিতি কি হ'ব নহ'ব মই কোৱাটো উচিত নহয় ইউপিপিএলৰ যিসকল আজিৰ দিনত নেতা হৈ আছে ইহঁতে জানিব ইউপিপিএলৰ দলৰ স্থিতি কি হ'ব নহ'ব মই একো নক'ম ইউপিপিএলৰ দলৰ নেতাসকলে এইটো ক'ব জানিব ইহঁতৰ স্থিতি কি আছে নাই মুঠতে মই একো নক'ম আৰু আমাৰ কথাটো হ'ল বিটিচি অঞ্চলত 15টা এছেম্বলি সিট আছে 15টা এছেম্বলি সিটটো আমি এনডিএ হিচাপে আমি পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব নাই এইফালে বিজেপি নাই এনেকুৱা বিজেপিক এৰি দিছে দিয়া নাই এনেকুৱা কথা চলি আছে কিন্তু ফাইনেল পৰ্যায়ত আহিব পৰা নাই অহা নাই আপোনালোকে বিশ্বাস কৰক মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া এইটো ফাইনেল আমি কৈছোঁ এনডিএ হিচাপে 15টা সিটত 15টাও জিকাই দিয়াটো বিপিএফ দলৰ দায়িত্ব কংগ্ৰেছৰ অৱস্থা বা ইউপিপিএলৰ অৱস্থা কি হ'ব নহ'ব মই একো ক'ব নাযাওঁ ইহঁতে নিজে জানে